হেল্ল' এভৰিৱান, ৱেলকাম টু প্ৰিয় ব্লগ। স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি বহুত গৰম, এনেকুৱা গৰম ন, গৰমত মানে কাপোৰ ৰাখিব নোৱাৰি গাত। সেইকাৰণে হাফ গেঞ্জিয়ে পিন্ধি পেলাই ভিডিঅ'টো বনাইছোঁ, কোনেও যেন বেয়া নাপায়। চ' আজি ব্লগটোত মই আমাৰ গাঁৱৰ ৰাজহুৱা যিটো পুখুৰী আছে, পুখুৰীটো ডাঙৰ আৰু তাতে পদুম ফুলো আছে, পদুম ফুল ফুলি থকা পুখুৰী। চ' সেইটো তাৰ লগতে কি হয় চোৱা হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শেষলৈকে স্কিপ নকৰাকৈ সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু এইটো হৈছে মোৰ পিছপিনে থকা এইটো ৰাজহুৱা পুখুৰীটো, আৰু সৌ পিনে আছে এটা পদুৰ পুখুৰী আছে। পদুম ফুল লাগিছে নে নাই এতিয়া চাব যাম। এইটো আছে আমাৰ ৰাজহুৱা পুখুৰী। বহুত ৰ'দ দিছে না, ৰ'দ দিয়াৰ কাৰণে চোৱা ইমান আপোনালোকে ভালকৈ দেখিব পৰা নাই। মই দেখুৱাই আছোঁ আপোনালোকক ভাল কৰি। এইটো বহুত ডাঙৰ আছে, ইটো এটা ইপিনে আছে আৰু। সেইটো পাৰ হৈ যাব লাগিব পদুম ফুল চাবৰ কাৰণে। কেনেকৈ যাম, ইডালটো এনেকুৱা আছে, চাওঁ ৰ। ঘূৰি নগ'লে হ'ল খালি। পাৰ হ'লো দে। আৰু এইটো হৈছে আমাৰ ৰাজহুৱা পুখুৰীৰ সুন্দৰ দৃশ্য। এইটো চাওক না, কি বঢ়িয়া সুন্দৰ শান্তিপ্ৰিয় ঠাই একদম। আৰু সৌ পিনে আছে পদুম ফুল। আহকচোন চাবলৈ যাওঁ, লাগিছে নে নাইবা। এইখিনি ঠাইখিনি বিশেষকৈ ভাল লাগে, সুন্দৰ ঠাই। ভিডিঅ' বনাবৰ কাৰণে ভাল হ'ব ইয়াতে, বঢ়িয়া। পদুম ফুলহে লাগিছে নে নাইবা। আৰু এইবিলাক জেগাত একদম বনৰীয়া হাতী আহে। এতিয়া বৰ্তমান নাই, এই কেইদিনমান আগতে একজাক পাৰ হৈ গ'ল, ডাঙৰ। আৰু এইটো জঁপিয়াই পেলাই পাৰিব লাগিব। এইবিলাক বনৰীয়া হাতীৰ খোজ আছে ইয়াতে। এইবিলাকত চব বনৰীয়া হাতী পাৰ হয় ৰাতি। বৰ্তমান নাই দিয়ক। এই এটা ৰাজহুৱা পুখুৰী আমাৰ গাঁৱৰ, বহুত ডাঙৰ। আৰু এইটো আহি পালোঁ পদুম ফুল ফুলি থকা পুখুৰীত। পদুম ফুল লগাই নাই, এইপিনে লাগিছেনে নাইবা। আৰু এই এটা খাট, এইটো কেনেকৈ পাৰ হ'ম, এইটো জঁপিয়াব লাগিব। পাৰিম নে? পাৰিছোঁ। এইটো হৈছে আমাৰ গাঁৱৰ পদুম ফুলৰ পুখুৰী। ৰাতি আহিলে, বনৰীয়া হাতী আহিলে আমি এইবিলাকতে আহোঁ, যদি ইয়াতে পুখুৰীত থাকে। ত' সেইপিনে লাগিছেনে নাই চাব যাওঁ এতিয়া। তো অলপমান জুম কৰি পেলাই দেখুৱাইছোঁ আপোনালোকক। লাগিছে এই দুটা, এটা ইমান লগা নাই।
দুটা এটাহে লাগিছে, বেছি লগা নাই। পাৰ হ'ব পাৰিম না? এইটো দং জাম কৰিব লাগিব। বাপৰে বাপ, আহিছোঁ। এইবিলাকত চব যেতিয়া বনৰীয়া হাতী আহে না, এইবিলাকতে পাৰ হয়, এইপিনে যায়। এইবিলাকত পদুম ফুল লগা নাই, ভেট ফুলহে লাগিছে। এইবিলাক ভেট ফুল ফুলিলে ভাল লাগিল হয়। তো সুন্দৰকৈ ফুলিছে। এইটো এটা আৰু এইটো এটা। এইকেইটা হৈছে আমাৰ গাঁৱৰ ৰাজহুৱা পুখুৰী। ইয়াৰ পৰা আৰম্ভ কৰি এটা, এই দুটা, সৰুতে এটা আহিছে, আগতে দেখিছে তিনিটা, আৰু সেই প্ৰথম যিটো দেখালোঁ মই এটা একেলগে আমাৰ গাঁৱৰ ৰাজহুৱা পুখুৰী। যিকি নহওক এইখিনি ঠাইত ৰাজহুৱা পুখুৰী, এইখিনি আহি একদম সুন্দৰ লাগে, সুন্দৰ দৃশ্য। এইটো ৰাইজে সিঁচে একদম যেতিয়া ঠাণ্ডা দিনত শেষত একদম সিঁচে, যেতিয়া পানী চানী একদম পথাৰত একো নাথাকে, তেতিয়া ডাকত দিয়ে ৰাইজে, আৰু ডাক দিয়াৰ পিছত এইটো সিঁচা হয়। গোটেইকেইটাই সিঁচে, ৰাতি থাকি পেলাই যোনে ডাক লয় তাহঁতে সিঁচে। এই গোটেইকেইটা সেই যিটো পদুম পুখুৰীৰ পৰা আপোনালোকক দেখুৱালোঁ না, তাৰ পৰা একদম এইকেইটা গোটেইকেইটাই সিঁচে তাৰমানে। আৰু এতিয়া হৈ গ'ল আমাৰ, গৈ আছোঁ এতিয়া। ডাঙৰ মাছ পায় ইয়াতে, বাহিৰৰ পৰা মাছবিলাক সোমে। এনেকুৱা কোনো মাছ নিদিয়ে ইয়াতে, কিন্তু বাহিৰৰ পৰা মাছবিলাক সোমে। চ' এইটোৱে আছিল আমাৰ গাঁৱত ৰাজহুৱা পুখুৰীকেইটা। ফাইনেলি দেখিলে আপোনালোকে, ভাল লাগিলে জনাব কেনেকুৱা লাগিল। চ' আমাৰ গাঁৱৰ ৰাজহুৱা পুখুৰীটো আপোনালোকে দেখা পালে, আৰু দেখুৱালোঁ মই, কেনেকুৱা পালে আপোনালোকে। নিশ্চয় ভাল পালে বুলি আশা কৰিলোঁ। এতিয়া এইপিনে মাছ মাৰি আছে আমাৰ গাঁৱত। চ' মাছ মৰা দৃশ্য আপোনালোকক এটা দেখুৱাম। চ' আহক আমি মাছ মৰা চাবলৈ যাওঁ। শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক এটা, কমেণ্ট এটা, আৰু মোৰ এনেকুৱা ধৰণৰ আগলৈ ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আহক আমি ভিডিঅ'টো আকৌ এবাৰ